বন্ধুসকল অহা 30 আৰু 31 জুলাইত ঘোষণা কৰা হ'ব উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু অনলাইন যোগে লাভ কৰিব মাৰ্কশ্বিট। আজি মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল সন্দৰ্ভত দুখন জাননী প্ৰকাশ কৰা হয় আৰু সেবাই প্ৰকাশ কৰা জাননীখনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল আগন্তুক 30 জুলাই পুৱা ঘোষণা কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে আৰু উক্ত ফলাফলসমূহ সেবাৰ ৱেবছাইটত উপলব্ধ কৰা হ'ব আৰু অনলাইন যোগে মাৰ্কশ্বিটসমূহ সংগ্ৰহ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই সদৰি কৰে আৰু ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা দ্বাদশ শ্ৰেণীৰ ফলাফলসমূহ অহা 31 জুলাই তাৰিখে পুৱা ফলাফলসমূহ প্ৰকাশ কৰা হ'ব বুলি কৰ্তৃপক্ষই উল্লেখ কৰে আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলসমূহ এই ৱেবছাইটসমূহত উপলব্ধ হ'ব আৰু ৱেবছাইট কেইটা ক্ৰমে www.assamresult.in আৰু নেক্সট হৈছে www.anycareer.com আৰু নেক্সটটো হৈছে www.ahsec.gov.in আৰু ইয়াৰ পিছতো হৈছে www.assamjobalerts.com। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিঅ' আপোনালৈ আহি থাকে। ধন্যবাদ।